তিনিচুকীয়া লটাৰী খেলখন স্কেম হ'ল ব্যৱহাৰ কৰিলে বহু কেইজন ইউটিউবাৰক। নমস্কাৰ সকলোকে, মই নাজানো অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ' টাইটেল আৰু থাম্বনেইল নিশ্চয় গম পাইছেই। আজিৰ এই ভিডিঅ'টো কিহৰ ওপৰত ভিত্তি কৰি মই উপস্থাপন কৰিব বিচাৰিছোঁ। আচলতে বহুত বেছি দুখ লাগিছে আচলতে আমাৰ অসমৰ মানুহবোৰে কিয় প্ৰবঞ্চনা কৰে, অসমৰ মানুহে অসমীয়া মানুহক কিয় সদায় ঠগিবলৈ চেষ্টা কৰে। আৰু তাৰ প্ৰমাণ হয়তো আপোনালোকে পাইছেই। মানুহে সপোন দেখিছিলে 100 টকাৰ বিনিময়ত বিলাসী গাড়ী পাব, 100 টকাৰ বিনিময়ত বিলাসী নিজৰ মনৰ সপোন পূৰণ হ'ব, 100 টকাৰ বিনিময়ত পাব আইফোন, বাহ 100 টকাৰ বিনিময়। আৰু প্ৰচাৰ কৰিছিলে বহুকেইটা নিউজ চেনেল, লগতে আমাৰ বহুকেইজন ইউটিউবাৰে। কথাটো হ'ল এটা স্পষ্ট কথা কৈ দিছোঁ যে আমাৰ বহুতে আচলতে বৰ্তমান সময়ত ইউটিউবাৰসকলক ব্যৱহাৰ কৰে। ঠিক সেইদৰে তিনিচুকীয়াৰ সেই খেলখনৰ কমিটিয়েও আমাৰ ইউটিউবাৰসকলক ব্যৱহাৰ কৰিছিলে এনেদৰে আচলতে যিদৰে প্ৰত্যেকজন ব্যক্তিৰ ভেলু থাকে, প্ৰত্যেকজনৰ কামৰ নিজৰ ভেলু থাকে আৰু প্ৰত্যেকজনে নিজৰ কামৰ বিনিময়ত কিবা এটা বিচাৰে। ঠিক সেইদৰে আপুনি যদি কিবা এটা কাম কৰি আছে পইচাৰ কাৰণে কৰিছে, বা ইউটিউবাৰসকলে হয়তো যি ভিডিঅ' কষ্ট কৰি বনাই আছে বা শ কিলোমিটাৰ দূৰকৈ ভিডিঅ' বনাই আছে, তেওঁলোকৰ যি পকেটৰ পইচা খৰচ হয় আৰু তাৰ বিনিময়ত যিসকলে আচলতে নিমন্ত্ৰণ কৰে, ধৰি লওক কোনোবা এখন গাড়ী ডিলাৰত মাতে, কোনোবা এখন দোকানত মাতে প্ৰমোশ্যন কৰিবৰ কাৰণে, কিন্তু তেওঁলোকক সেই বিনিময়ত কিবা এটা দিয়া হয়। ঠিক সেইদৰে এই তিনিচুকীয়া সেই খেলখনত এই তিনিচুকীয়া সেই কমিটিয়ে বহুকেইজন ইউটিউবাৰক প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰিছিলে। আৰু তাৰ ফলত বহুত মানুহে তেওঁলোকৰ ভিডিঅ' চাই বহুতো বহুতো টিকেট ক্ৰয় কৰিছিলে। আৰু শেষত খেলখন কেতিয়া প্ৰচাৰ হ'ল, কেতিয়া পাতিলে গমেই নাপালে, কিন্তু তাৰ পূৰ্বেই পালেহি ৰিজাল্ট শ্বীট। আৰু বৰ্তমান বহুতেই সেই ইউটিউবাৰসকলক দুখী আছে। প্ৰথম কথাটো হ'ল সেইটো এটা উদাহৰণহে, এনেকুৱা বহুকেইটা উদাহৰণ আছে বৰ্তমান সময়ত। আপুনিও কিছুমান ভিডিঅ' চাই আছে, হয়তো বহুতে কিছুমান এপৰ ওপৰত ভিত্তি কৰি এডভাৰটাইজ দিয়ে, প্ৰমোশ্যন দিয়ে। বহুতে কিছুমান জোৰা খেলক খেলিবৰ বাবে প্ৰমোশ্যন দিয়ে, আপোনালোকে এই খেলটো খেলক, খেলিলে আপোনালোকে একেদিনাই 26,000 টকা বোনাছ পাব। বোনাছ সেইটো কি বস্তু ভাবি লয় আপোনালোকে, টকা বুলি ভাবি লওঁ, কিন্তু সেই লোভত আমি যিকোনো এটা এপ ডাউনলোড কৰি তেওঁলোকক প্ৰবঞ্চনামূলক হাতত আমি পৰি যাওঁ। এতিয়া প্ৰথম কথাটো হ'ল আমি সতৰ্ক হ'ব হ'ল। আমাৰ এটা কথা স্পষ্টকৈ কৈছোঁ, প্ৰত্যেকজন ইউটিউবাৰে হয়তো প্ৰমোশ্যন ভিডিঅ' নবনায়, বা প্ৰত্যেকজন ইউটিউবাৰে মিছা কথা নকয়। কিছুমানে সঁচা কথা কয়, কিছুমানে পইচাৰ বিনিময়ত প্ৰচাৰ কৰিব লগা হয়, কাৰণ সংসাৰ এখন চলিবৰ কাৰণে প্ৰত্যেকজন ব্যক্তিক টকা পইচাৰ প্ৰয়োজন। ঠিক সেইদৰে ভিডিঅ' ক্ৰিয়েটৰসকল বা ইউটিউবাৰসকলে তেওঁলোকৰ কাম হৈছে ভিডিঅ' বনোৱা, কাৰণ তেওঁলোকে ভিডিঅ' নবনালে তেওঁলোকৰ সংসাৰ নচলে, তেওঁলোকে ভিডিঅ' নবনালে তেওঁলোকৰ পেট নভৰে। সেইকাৰণে কোনোবাই যদি প্ৰচাৰ কৰিবলৈ মাতে, প্ৰত্যেকজন ইউটিউবাৰ যোৱা হয়, প্ৰত্যেকজন নাযাবও পাৰে, কিন্তু যোৱা হয়, কাৰণ পইচা লাগে। কাৰণ পইচা হ'লেহে বৰ্তমান সময়ত সকলো কাম সম্ভৱপৰ। এতিয়া কথাটো হ'ল আমি হ'লেও লোভত মৰোঁ, 100 টকাৰ বিনিময়ত বিলাসী গাড়ী পাম, আৰু 100 টকাৰ বিনিময়ত নিজৰ মনৰ সপোন পূৰণ হ'ব। আৰু তাৰ ফলত আমাৰ ইউটিউবাৰসকলে ভিডিঅ' বনোৱাৰ ফলতে তেওঁলোকে টিকেট কৰি গৈছে আৰু তেওঁলোকক এতিয়া দোষাৰোপ কৰি আছে, নহয় জানো। আৰু এটা কথা স্পষ্ট কৰি দিওঁ যে আমি সৰু ইউটিউবাৰ সৰু ভিডিঅ' বনাওঁ, আমাৰ ভিউজ কম বা ছাবস্ক্ৰাইবাৰ কম বুলি আপোনালোকে আমাৰ ভিডিঅ'বোৰ স্ক্ৰল কৰি দিয়ে বা স্কিপ কৰি দিয়ে, আৰু কিছুমানে ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু আপুনি যে চাই আছে আমাৰ এই ভিডিঅ'টো বহুত বেছি ধন্যবাদ। আৰু আপোনালোকে যে আমাৰ মই নাজানো অসমৰ সদস্য হৈ আছে, কাৰণ আপুনি মোক ভাল পায়, হয়তো আপুনি সেইকাৰণে মোৰ ভিডিঅ' চায়। বহুতে ভাত খোৱা ভিডিঅ' বনায়, বহুতে শাক খোৱা ভিডিঅ' বনায়, কিন্তু তেওঁলোকৰ ভিউজ মিলিয়ন হ'লেও আমাৰ দৰে মানুহবোৰৰ ভিউজ একদম নগণ্য। মই ক'ব বিচৰা নাই যে মই ভাল ভিডিঅ' বনাওঁ, কিন্তু এটা কথা এইকাৰণে দুখ লাগে যে কেতিয়াবা ঘৰৰ পৰা প্ৰায় 300-400 কিলোমিটাৰ দূৰত গৈ ভিডিঅ' বনাওঁ, কেৱল নেদেখা বস্তু কিবা এটা চাবলৈ বা আপোনালোকক দেখুৱাবলৈ। আজি কেইদিনমান পূৰ্বে মই জামুগুৰিহাটত গৈছিলোঁ, বাৰেচহৰীয়া ভাওনা কি নিজে এবাৰ প্ৰশ্ন হৈছিলে, দেখাবলৈ গৈছিলোঁ। আজি কেইদিনমান আগত মই আউনীতি সত্ৰত গৈছিলোঁ, সত্ৰত কি আছে সেইবোৰ ভিডিঅ' ভিউজ একেবাৰে নাই, কাৰণ আপোনালোকে ভাল ভিডিঅ' নাচায়, কেৱল চায় ভাত খোৱা, শাক খোৱা ইত্যাদি। বাকীখিনি নক'লেও হয়তো আপোনালোকে গম পায়। এতিয়া প্ৰথম কথাটো হ'ল আপোনালোক সতৰ্ক হ'ব, আমি সতৰ্ক হ'ব হ'ল, কাৰণ ইউটিউবাৰ হ'ল বুলি যে প্ৰত্যেকটো কথা আমি বিশ্বাস কৰিম সেইটো নহয়। আমাৰ প্ৰত্যেকজন ব্যক্তি জ্ঞানী হয়, প্ৰত্যেকজন ব্যক্তি শিক্ষিত হয়, কোনটো দিশত গ'লে বা কোনবোৰ কাম কৰিলে ভাল হ'ব বা কোনবোৰ কাম কৰিলে আমি লাভান্বিত হ'ম, সেই আমি প্ৰত্যেকে ভবা উচিত আৰু প্ৰত্যেকে আমি জানো। কিন্তু তেনেবোৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত চাব লগা, আমি কিছুমান ভিডিঅ' চাই আমি কিছুমান জালত পৰোঁ, প্ৰবঞ্চনামূলক জালত পৰোঁ। কিছুমান এপ ডাউনলোড কৰি সেই এপত আমি ইনষ্টল কৰি নিজৰ বেংক একাউণ্ট লিংক কৰাৰ পাছত আমাৰ বহুত প্ৰবঞ্চনা মানুহে আমাক প্ৰবঞ্চনা কৰি আমাৰ একাউণ্ট খালী কৰি গুচি যায়।
কিন্তু এটা কথা কৈ দিছোঁ, ইউটিউবাৰসকলে যিহেতু কিছুমান এপ প্ৰমোশ্যন কৰে, সেই এপ প্ৰমোশ্যন কৰাৰ ক্ষেত্ৰত আপোনালোকে সেই এপসমূহ ইনষ্টল নকৰিব। আৰু প্ৰত্যেকটো কথা ইউটিউবাৰসকলক বিশ্বাস নকৰিব, কাৰণ আপোনালোকৰ সেই স্বক জ্ঞানে নিজৰ কৰিবলৈ কামখিনি কৰক, সফল হ'ব। বৰ বেছি দীঘলীয়া নকওঁ। আৰু ইমানেই আছিলে, মনত বেয়া লাগিছে আচলতে, ইমান মানুহে আশা কৰি টিকেটসমূহ লৈছিলে, কিন্তু লাষ্টত খেলখনে যি স্কেম কৰিলে আচলতে দুখ লাগিছে। আমাৰ দৰে অসমীয়া মানুহবোৰে অসমতি ঢোকা দি আছে, বিশ্বাসঘাতক কৰি আছে, দুখ লাগিছে আচলতে ক'বলৈ গ'লে। আৰু সেইকাৰণে এই ভিডিঅ'টো মই আপোনালোকৰ সুবিধাৰ্থে, আপোনালোকৰ সতৰ্ক হ'বৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি কিবা ভুল হ'ল ক্ষমা কৰি দিব। সিমানে আৰু যদি ভাল লাগিছে অকণমান শ্বেয়াৰ কৰিব, আৰু মই নাজানো অসমৰ আগৰ ভিডিঅ'খিনি চাব, হয়তো ভাল লাগিলে মৰম দিব। যদি পাৰে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, যাতে আমাৰ অসমীয়া মানুহসকল অলপ সতৰ্ক হয়। আজি যদি বাহিৰৰ এজন বেংগলী হওক, নেপালী হওক, যি মানুহে নহওক, বাহিৰৰ মানুহ এজনে এনেকুৱা এটা 2 নম্বৰী কাম কৰিলেহেঁতেন ন, তেওঁলোকক পূৰা ধৰা বান্ধা দি মানে ধেৰ অৱস্থা বেয়া কৰিলে। কিন্তু আজি অসমতে অসমীয়া মানুহে কৰিছে যে কোনে বিচাৰ ল'ব। এতিয়া মানে নাজানো কি হ'ব, কিন্তু টিকেট মানে লোৱা মানুহখিনি পইচা ঘূৰাই দিবনে নাজানো, কিন্তু এনেকুৱা হ'ব নাপায়। আচলতে অসমতে বহুত মানুহে আচলতে এনেকুৱা ধৰণৰ কাম কৰি আছে। গতিকে সকলো সতৰ্ক হওক, ভালদৰে থাকক, কুশলে থাকক, সুখত থাকক, আপোনাৰ জীৱনটো উদযাপন কৰক। কোনবোৰ দিশত গ'লে আপুনি লাভান্বিত হ'ব চিন্তা কৰি যাওক। আপোনাক কোনো একো কৰিব নাই যদি আপুনি সত্য পথত থাকে। সিমান। আৰু বৰ্তমান শেষত এটা কথা কওঁ, আচলতে প্ৰতিশ্ৰুতি দিবলৈ মানুহে বহুত পায়, কিন্তু কৰি দেখুৱাবলৈ বহুত কিছুমান সময় লাগে। কিন্তু আমি লোভত পৰি, কিছুমান জালত পৰি নিজৰ জীৱনটো শেষ কৰি পেলাওঁ, নিজৰ সময়বোৰ নষ্ট কৰি পেলাওঁ। গতিকে সতৰ্ক থাকক, সুখত থাকক, হাঁহিৰে থাকক, তাকে কামনা কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পাম, আৰু তাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।